এয়া কাকপথাৰৰ ৰাতি বিহু হয়। যিহেতু গাঁৱত হুঁচৰি আছিল সেইবাবে এটা ভালদৰে ভিডিঅ' বনাব নোৱাৰিলোঁ। তথাপিও যিমানখিনি পাৰোঁ আপোনালোকৰ বাবে বনাইছোঁ। কেইটামান ক্লিপ দিছোঁ ৰাতি বিহুৰ, যিহেতু মোৰ প্ৰথম অভিজ্ঞতা, মই আগতে গৈ পোৱা নাই। আপোনালোকে কেনেকুৱা পালে জনাব। ভিডিঅ'টো চাওকচোন কেনেকুৱা লাগে। ৰাতি বিহু উদযাপন সমিতিসকলক শলাগ ল'বই লাগিব। তেওঁলোকে ধুতি কামিজ পৰিধান কৰি গ'লেহে ভিতৰত প্ৰৱেশ কৰিব দিছে। এইটো খুব ভাল কথা আৰু সুন্দৰ দেখি। আৰু ইমানেই অসংখ্য মানুহ হৈছে, ইমানেই অসংখ্য মানুহ আপোনালোকে দেখিছে ভিডিঅ'টোত। ক'তো একো হাই হাল্লা উৰুমি একো নাই। একদম শৃংখলভাৱে সুন্দৰতাৰে এনেকুৱা ভালদৰে পাতিছে, চাই বহুত ভাল লাগিল। প্ৰথম অভিজ্ঞতা, ইমানেই ধুনীয়াকৈ আপলোডো হ'লোঁ। যি ভালদৰে বনাব নোৱাৰিলেও ভিডিঅ'টো বাহিৰৰ পৰাই বনাইছোঁ, যিহেতু মই ধুতি কামিজ পৰিধান কৰি যোৱা নাই, যিহেতু নাজানো তাত তেনেকৈ যাব লাগে বুলি। ধুতি কামিজ পিন্ধি গ'লে ভিতৰত ভিডিঅ' বনাব পাৰে বুলি। আৰু মই ভিডিঅ'টোৰ আগতে আপোনালোকক কৈছিলোঁ আগৰ অংশটোত যে গাঁৱত হুঁচৰি থকাৰ কাৰণে মই সোনকালে আহিব নাপালোঁ আৰু ৰাতি হ'লেও আপোনালোকক দেখুৱাম বুলি ভিডিঅ' এটা বনাব গ'লোঁ। ভিডিঅ'টো চাওক আৰু আপোনালোকে এনজয় কৰক।